हाई गाइज मैं राखी मोर चेनेल राखीर किचेनলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকক তিল আৰু বাদামেৰে বনোৱা ভাপত দিয়া মাছ বনাই দেখাইছো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰিব আৰু শেয়াৰ কৰিব আৰু যদি আগলৈ নতুন নতুন ভিডিও পাবৰ কাৰণে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব। আহকচোন তেতিয়া হলে মই কেনেকৈ বনালো ৰেচিপিটোৰ ওচৰলৈ যাম। তিল আৰু বাদামেৰে বনোৱা ভাপত দিয়া মাছ আমাক ৰেচিপিটোৰ কাৰণে লাগিব বাদাম। এই বাদামখিনি মই অকমান ভাজি লৈছো। তিলখিনিও অকমান মই ভাজি লৈছো। ইয়াতে মই 3 পিস মাছ লৈছো, অকমান পিয়াজ, 3 ফুটা নহৰু, অকমান আদা আৰু 2টা কেঁচা জলকীয়া। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব পাৰিব। এতিয়া মই বাদাম আৰু তিল, নহৰু, আদা, জলকীয়া এই গুটিকেইটা বস্তু মিক্সিত এটা ধুনিয়া পেষ্ট কৰি লম। তাৰ পিছত মই আপোনালোকক দেখুৱাই আছো। মই এটা বাটি লৈ লৈছো, এটো হৈছে টিফিন বাটি। মই এটোটা ভাপত দিম। এতিয়া মই পিচি ৰাখা তিলখিনি দি দিছো। ইয়াতে তিল, বাদাম, আদা, নহৰু গুটেখিনি মই ইয়াতে পিচি লৈ বাটিটো দি দিছো। তাৰ পিছত মই 3 পিস মাছ লৈছিলো, সেই 3 পিস মাছ মই ইয়াতে দি দিছো। তাৰ পিছত ভালকে অলপ মাছখিনিত তিল আৰু বাদামৰ পেষ্টখিনি ভালকে মই লগাই লৈছো আৰু কাটি ৰাখা পিয়াজ দি দিছো। ইয়াতে নিমখ মই ইয়াতে দি দিছো আৰু মই 1 চামুচ সৰিয়হৰ তেল দিছো। তাৰ পিছত ভালকে গুটেইখিনি মিক্স কৰি লব। ইয়াত আৰু বেলেগকে পানী দিব নালাগে, ইয়াৰ পৰা যথেষ্টখিনি পানী ওলাব। এয়া আমাৰ মাছখিনি মেৰিনেট কৰা হৈ গ'ল তিলৰ লগত। এতিয়া মই এখন কেৰাহীত অলপমান পানী দি লম, তাতে মই টিফিন বাটিটো বহুৱাই দিম ঢাকনা দি পেলাই। মই এতিয়া এখন কেৰাহীত পানী দি পেলাই পানীখিনি ভালদৰে উতলাই লৈছো। ইয়া আপোনালোকে চাব পাৰিছে। তাৰ পিছত এখন মই প্লেট দি দিম। সাৱধানে দিব যেহেতু পানীখিনি বহুত গৰম হয়। তাৰ পিছত মই এই টিফিন বাটিটো ইয়াতে বহুৱাই দিম। তাৰ পিছত মই ইয়াতে ঢাকনাখন বন্ধ কৰি পেলাই মই 20 মিনিট সময় একদম লো ফ্লেমত সিজিব দিম। এয়া মোৰ ভাপত দিয়া মাছ হৈ গ'ল। মই এতিয়া নমাই ঠাণ্ডা কৰি ৰাখিছো। মই আপোনালোকক দেখুৱাইছো। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। মই আপোনালোকক সাৰ্ভ কৰি দেখাই আছো। এয়া মোৰ ভাপত দিয়া মাছ তিল আৰু বাদামেৰে সৈতে বনোৱা। ইয়া দালি, ইয়া মাছৰ পেটু ভাজি, নেমু, সালাড, ভাত। চাওকচোন আপোনালোকে এবাৰ বনাই চাব। যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আগলৈ এনেকৈ নতুন নতুন ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।